তুমি কোন স্কুলৰ পৰা আহিছা? কেনেকুৱা লাগিছে আহি? ভাল লাগিছে? আৰু আজি যাবা, অলপ বেয়া লাগিছে নেকি? বেয়া লাগিছে। ইয়াতে কামৰূপ জিলাৰে প্ৰায় 170গৰাকী শিক্ষাৰ্থী আছে আৰু তেওঁলোক আজিৰ চতুৰ্থ দিনটোৰ কাৰণে যাবলৈ ওলাইছে আৰু আজি যাব। আমি এই মুহূৰ্তত তেওঁলোকৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। কোন স্কুলৰ পৰা আহিছা? মই বৰতাৰী আঞ্চলিক হাইস্কুলৰ পৰা আহিছোঁ। ক'ত আছে? বৰতাৰীত আছে। বৰতাৰী মানে কোন জেগা? হাজোৰ ফালে নেকি? নহয়, কুকুৰমাৰাৰ ফালে সোমাই যাব লাগে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। যিসকলে অহা নাই মিছ কৰিছে নেকি? হয়, আৰু ভাল লাগিছে। তুমি কোন স্কুলৰ পৰা? মই বামুণীগাঁও হাইস্কুল। নমস্কাৰ, আমি IIT গুৱাহাটীৰ নিউ গেষ্ট হাউচত বৰ্তমান 329 ৰুম নম্বৰত আছোঁ আৰু আজি 4 দিনৰ অন্তত আমি ঘৰলৈ যাম আবেলি ভাগত, কিন্তু যোৱাৰ আগত আমি আপোনালোকক গেষ্ট হাউচত কেনেকৈ আছোঁ সেই সম্পৰ্কে অকণমান জনাব বিচাৰিছোঁ। মোৰ লগত এইকেইদিন ৰুমমেট হিচাপে আছিল প্ৰদীপ কলিতা ছাৰ। আমি তেখেতৰ পৰা অলপ জানিম। ছাৰ, কেনেকুৱা লাগিল এইকেইদিন? আচলতে আৰোহণ যিটো কাৰ্যসূচী আমাৰ অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে আয়োজন কৰিছে, অতি সুন্দৰ পদক্ষেপ। গতিকে আমাৰ বিভিন্ন বিদ্যালয়ৰ যিবিলাক দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী প্ৰথম, গতিকে তেওঁলোকক লৈ আহিছে জ্ঞান অন্বেষণৰ কাৰণে। এইটো সুন্দৰ এটা পদক্ষেপ। তেওঁলোকে ইয়াত বহুখিনি শিকিলে। যোৱা 10 তাৰিখ অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে আয়োজন কৰা আৰোহণ কাৰ্যসূচী সফল হ'ব বুলি মই আশা কৰিছোঁ। এতিয়া আমি ব্ৰেকফাষ্টৰ কাৰণে যাম। ঠিক আছে, আমাৰ দিনটোৰ বহুত কাৰ্যসূচী আছে, কিন্তু ব্ৰেকফাষ্টৰ কাৰণে যোৱাৰ আগতে আমি শিক্ষাৰ্থীসকলনো কেনেকৈ থাকে সেই সম্পৰ্ক আপোনালোকক দেখুৱাম। বলক আমি শিক্ষাৰ্থীসকলৰ ৰুমলৈকে যাওঁ। চতুৰ্থ মহলাত আমাৰ কেইবাগৰাকীও শিক্ষাৰ্থী আছে। আমি এতিয়া তালৈকে যাম। কামৰূপ জিলা আৰু কৰিমগঞ্জ জিলাৰ প্ৰায় 3 শতাধিক শিক্ষাৰ্থী ইয়াত আছে আৰু তেওঁলোকৰ লগতে আমি শিক্ষকসকলো আছোঁ তেওঁলোকৰ গাইড হিচাপে। প্ৰত্যেকখন বাছতেই এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা শিক্ষক দিয়া হৈছে। আমি ৰুম নম্বৰ 417লৈকে আহিছোঁ আৰু 417ত আমি দেখুৱাম তেওঁলোকৰ প্ৰত্যেকটো ৰুমতে যিটো কলিং বেলৰ ব্যৱস্থা আছে। তাৰ লগতে ইয়াত আমি যিটো তলা দেখি থাকোঁ সেই তলা নাই, ইয়াত মেগনেটিক লকৰ ব্যৱস্থা আছে। এখন কাৰ্ড থাকে, প্ৰত্যেক শিক্ষাৰ্থীয়ে এনেধৰণে কাৰ্ডখন লৈ যায় আৰু ইয়াত যদি আমি মেগনেটিক কাৰ্ডখন এনেকৈ লগাই দিওঁ এইখন খোল খাই যায়। স্মিতা, ভালে আছা? আছোঁ। আজি যাব লাগিব? হয়, আজি যাব লাগিব। অকণমান বেয়াও লাগিছে, কাৰণ এই 3 দিনে এনেকৈ একেলগে ৰুমত এনেকৈ ফ্ৰেণ্ড কেইজনীমান পালোঁ। আহি কিনে কথা বতৰা পাতিলোঁ, হাঁহি ধেমালি কৰিলোঁ, কিছু ভাল লাগিল। আৰু ইয়াতে যিহেতু আমাৰ ফাৰ্ষ্ট টাইম ৰুমৰ নতুন বস্তু যিটো আমি ইউজ কৰিব নাজানো, বাথৰুমৰে হওক, তো বাথৰুম বুলি কৈছে, বাথৰুমত কি হৈছিল? বাথৰুমত নিমিয়ে নিমি আহাচোন, নিমি আহা। মৃদুস্মিতাকে মই মাইক্ৰফোনটো দিছোঁ, তেওঁ গোটেইখিনি কথা আমাক জনাব। এতিয়া নিমি বাথৰুমত কি হৈছিল নিমিয়ে কৈ দিব। মই বাথৰুমৰ ভিতৰত যোৱাৰ পিছত মই ভাবিছিলোঁ দৌৰখন লাহেকৈ লগাই থৈ দিওঁ, কিন্তু দৌৰখন লক হৈ গৈছিলে, মই খুলিব পৰা নাছিলোঁ। ফাৰ্ষ্টবাৰটো হৈছিলে এনেকুৱা, কাৰণ মই কেতিয়াও এইদৰে বাথৰুমত লক হৈ পোৱা নাছিলোঁ। যেতিয়া লক হৈছিল মোৰ ভয় লাগিছিলে যে মই ওলাব নোৱাৰিম নেকি। তাৰপিছত ছাৰে খুলি দিলে দৌৰখন। তাৰপিছত নেক্সট টাইম আকৌ যাওঁতে আকৌ মই লগ হৈ গ'লোঁ। এইবাৰ মই সুমিত্ৰাক ফোন কৰিলোঁ, মই ফোনটো লৈ গৈছিলোঁ। এইবাৰ মই সুমিত্ৰাক ফোন কৰিলোঁ যে বাথৰুমৰ দৌৰখন খুলি দিয়া। তথাপিও মই খুলিব পৰা নাছিলোঁ। তাই কৈ আছে কি এইটো ঘূৰাই দিয়া, ভালদৰে খোলা যাব। তথাপিও মই গমেই পোৱা নাছিলোঁ কি কৰিব লাগে। আৰু এইবাৰ গৈছোঁ সুমিত্ৰাৰ ওচৰলৈ, তাই কি এক্সপিৰিয়েঞ্চ হ'ল তাই ক'ব এতিয়া। মই ইয়াতে আহি ভালে পাইছোঁ। ইয়াতে সকলো বস্তু নতুন, এনেকুৱা মোৰ লগৰীয়া বনালোঁ। আমাৰ ৰুমত যিখিনি আছে ফ্ৰেণ্ডশ্বিপ হ'লোঁ সিহঁতৰ লগত।
এইবাৰ আহিছোঁ নেক্সট গৰাকীৰ লগত সুজস্না কোৱা তুমি প্ৰথম দিনাখনে অহা নাছিল তাৰে কৈ দিয়া কিয় অহা নাই ফাৰ্ষ্ট দিনাখনে মোক ঘৰৰ পৰা আহিব দিয়া নাছিল মানে বহুতছেহে আৰু একেৰাহে সেইকাৰণে আৰু তাৰপিছত লাষ্টত আমাক হেডমেমে মানে বহুত কৈ আছিল সেইকাৰণে আৰু আহিলোঁ তাৰপিছত মানে পৰিৱেশটো মিছ কৰিছানে এতিয়া কৰিছোঁ অলপ চলপ এইটো আমি দিনটোতো সময় নাপাওঁ তাৰে মাজতে আমি ৰাতি আহি গা পা ধুই আমি পূৰা একদম ষ্টাডি ৰুম একদম কথা পাতিব আৰু আহকচোন আমাৰ বান্ধৱী এজনী তাইৰ নাম জিতুমণি তাইৰ মুখেদি শুনো কি কৰিলোঁ আমি মানে কিছুমানে গান গালে তাৰপিছত নাচিছিল কালি গধূলি তাৰপিছত ভূতৰ কাহিনী ক'লোঁ এনেকৈ আৰু এতিয়া আমাৰ গান চলি আছে এনেকৈ যিহেতু আজি লাষ্ট চবৰে অলপমান মনটো ডাউন হৈছে কাৰণ ঘৰখন এৰি আহি এনেকৈ ফ্ৰেণ্ড লগ পালোঁ বহুত দূৰ দূৰণিৰ পৰা আহিছে এনেকৈ লগ পালোঁ লগ পাই ভাল লাগিল এতিয়া গান চলি আছে ভৱিষ্যতে যদি এনেকৈ পাওঁ তেতিয়াহ'লে ভাল লাগিব আৰু এতিয়া এইখিনি কৈ সামৰণি মাৰিছোঁ ধন্যবাদ লগন আৰু এইখিনিতে জনাই থওঁ বহু অভিভাৱকৰ সন্দেহ থাকে যে এনেকুৱা ধৰণৰ ভ্ৰমণত আহিলে তেওঁলোকৰ ছাত্ৰ বা ছাত্ৰীগৰাকী সুৰক্ষিত হৈ থাকিব নেকি নে কিবা বিপদত পৰিব কিন্তু আমি জনাওঁ যে ইয়াত সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা আছে যিহেতু গাইড টিচাৰ লগত থাকেই আৰু প্ৰত্যেক ল'ৰা আৰু ছোৱালীৰ ৰুম বেলেগ বেলেগ কোনো ছোৱালীৰ ৰুমত ল'ৰাক যাবলৈ পাৰ্মিশ্যন দিয়া নহয় এই ধৰণৰ বহুত নিয়ম নীতিৰ মাজেৰে এই ভ্ৰমণটো চলে আৰু এই পৰ্যন্ত এতিয়ালৈকে 5টা ভ্ৰমণ গ'ল 5টা বছৰ গ'ল কিন্তু কোনো ধৰণৰ বিজুতি ঘটা নাই আমি আজি যাম খানাপাৰাত থকা ছায়েন্স মিউজিয়ামলৈ আৰু এইখিনিতে আমি জনাই থওঁ যে আমাৰ বাছ নম্বৰ 9ত আছিল 3জন ছাত্ৰ আৰু তেওঁলোকক বেলেগ ৰুম দিয়া হৈছিল তেওঁলোকৰ অনুভৱৰ বিষয়ে জানিম কেনেকুৱা লাগিছে আহি ভাল লাগিছে ইয়াত বহুতখিনি বহুত বস্তু শিকিবলৈ পালোঁ আমাৰ ভাইটিসকলেও পালে আৰু লগন কেনেকুৱা আহি খুবেই ভাল লাগিছে ইয়াত বিভিন্ন কথা জানিবলৈ পালোঁ জানিবলৈ পাই ভাল লাগিছে আশা কৰিছোঁ দ্বিতীয়বাৰ আকৌ আহিবলৈ ইয়াত সুযোগ নিশ্চয় পাম আমি ব্ৰেকফাষ্টৰ বাবে আহিছোঁ কামেং হোষ্টেল আইআইটিৰ এটা বিৰাট ডাঙৰ হোষ্টেল ব্ৰেকফাষ্টৰ কাৰণে বা দিনটোৰ খানাৰ কাৰণে ৰাতিৰ খানাৰ কাৰণে আমাৰ এই হোষ্টেলটোৰে ব্যৱস্থা কৰি দিয়া হৈছে আমাৰ বাবে আৰু বাছ নম্বৰ 9ত মোৰ সৈতে আছিল পল্লৱী মেম আপোনাৰ অনুভৱটো অকণমান কৈ দিয়ক ইয়াত আহি পেলাই এটা নতুন অভিজ্ঞতা লাভ কৰিলোঁ আৰু এই যি আমাৰ 4দিনীয়া যিটো আমাৰ আছিলে তো বহুতখিনি কথা আমিও জানিব পাৰিছোঁ আৰু নিজে দায়িত্বখিনি লৈ পেলাই অকণমান নিজে অলপমান বেলেগ এটা অনুভৱ কৰিছোঁ প্ৰত্যেক দিনাই ব্ৰেকফাষ্টৰ আইটেমবিলাক বেলেগ বেলেগ আজি আমি দেখুৱাম ব্ৰেকফাষ্টত কি দিয়া হৈছে